আপোনালোকক যে কৈছিলোঁ জলফাই আচাৰৰ ভিডিঅ'টো দিম বুলি, এয়া চাওকচোন মইনো কেনেকৈ জলফাই আচাৰ বনালোঁ। আপোনালোকে এনেকৈ বনাই নবনাই নাজানো, কিন্তু মোৰ ষ্টাইলত মই এনেকৈ বনাইছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন সকলোৱে। জলফাই আচাৰ কাৰ কাৰ প্ৰিয় আপোনালোকে জনাবচোন বাৰু। মছলা অলপ বেছিয়ে দিলোঁ চাগে, মানে জোখটো ইমান নাপালোঁ আন্দাজ। আৰু এইফালে সেইদিনাখন দেওবাৰে বজাৰত এই জলফাই বজাৰ কৰি লৈ আহিছিলোঁ। বেছি নহয়, অলপ মানে এপোৱামান আৰু। ফাৰ্ষ্ট কেইটামান ট্ৰাই কৰি চাওঁচোন কেনেকুৱা হয়নো। এইফালে মছলা জিৰা, ধনিয়া, চফ আৰু শুকান জলকীয়া আৰু মেথি গুটি অলপমান লৈ লৈছোঁ, নিজৰ আন্দাজত আৰু কিমান ল'লে ভাল হয়। আৰু এইফালে ধনিয়া গুটি 2 চামুচ লৈ লৈছোঁ। আপোনালোকে যিমান পাৰে নিজৰ জোখত ল'ব পাৰে আৰু সিমান। মই অকল আধা চামুচে 2 চামুচ দিছোঁ। এইফালে মেথি গুটি অলপমান লৈ লৈছোঁ আৰু বেছি দিলেও আকৌ তিতা হৈ যায় নহয়। লগতে এইফালে জিৰা 1 চামুচ লৈ লৈছোঁ আৰু এইফালে চফ 1 চামুচ লৈ লৈছোঁ। চফ দিলে বোলে ধুনীয়া গোন্ধ এটা আহে, সেইকাৰণে অলপমান দি দিছোঁ আৰু। এইফালে শুকান জলকীয়া মই কেৰাহীত দি লৈছোঁ, অলপ দেৰি ভাজি ল'ম। লগত এইফালে গোটা মছলাখিনিও দি দিছোঁ, অলপ টাইম এইখিনিও ভাজি ল'ব লাগিব ন। বেছি দেৰি ভাজিলেও আকৌ মছলাখিনি তিতা হৈ যায় নহয়, মানে দেয়া গোন্ধ এটা আহে আৰু খাবলৈও মানে আচাৰটো ইমান ভাল নালাগে। খুব বেছি মছলাখিনি 4 বা 5 মিনিটমান ভাজিলোঁ আৰু মই মানে গৰম কৰিলোঁ আৰু। এপোৱা জলফাইৰ কাৰণে ইমানখিনি মছলা ঠিকেই আছে চাগে, নিজৰ আন্দাজত কৈছোঁ আৰু। কোনোবা সেইটো কম দিব পাৰে, কোনোবা সেইটো বেছি দিব পাৰে ন। এইফালে মই মিক্সিত মছলাখিনি পিচি ল'ম অলপ। মছলাখিনি বেছি গুড়াও কৰা নাই, মানে অলপ গোটা গোটাকৈ থৈ দিছোঁ আৰু, তেতিয়া মানে আচাৰখিনি খাই ভাল লাগে। আৰু এইফালে মিক্সিত মাৰি লোৱা মছলাখিনি এই জলফাইত দি দিছোঁ। খাই চালেহে গম পাম আৰু আচাৰটো কেনেকুৱা হৈছে। আৰু এইফালে গোটা মছলাখিনি জলফাইখিনিৰ লগত ভালদৰে সানি মেলি ল'লোঁ। সানি শেষ হোৱাৰ পাছত অলপ মিঠাতেল গৰম কৰি ল'লোঁ আৰু এইফালে মিঠাতেল গৰম কৰি দিয়ে দিলোঁ আৰু। মিঠাতেলখিনি খুব বেছি 10 বা 15 মিনিটমান ল' ফ্লেমত গৰম কৰি ল'লোঁ আৰু। এতিয়া জলফাইখিনি অলপ লৰাই মেলি আধা ঘণ্টামান ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এয়া মোৰ জলফাই আচাৰ ৰেডি হৈ গ'ল। মোৰ এই জলফাই আচাৰৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। খাবলৈ যদি ভাল হয় আকৌ বনাবলৈ চেষ্টা কৰিম। আপোনালোকে আকৌ কমেণ্টত লাজ নিদিব বনাব নাজানে বুলি, নাজানিলে ক'ব আৰু কেনেকৈ কি বনায়। আজিলৈ আহিছোঁ, বাই বাই।